কাৰণ বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজি ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ নিত্য গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ভাল ফলৰ আশা কৰিছিল, পৰীক্ষা বাতিলৰ খবৰত নিৰাশ হৈ নিজকে শেষ কৰি দিলে ৰাণীয়ে। বহু কষ্ট কৰি দিন ৰাত এক কৰি পঢ়ি অৱশেষত আহিল চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এইবাৰ পৰীক্ষা নহয়, মাক বাপেকক এক ভাল ফলাফল দেখুৱাবলৈ বুলি কৰা আশাতেই থাকি গ'ল লখিমপুৰৰ ছাত্ৰী ৰাণীৰ। অৱশেষত নিৰাশা আৰু হতাশাত ভুগি বাছি ল'লে চৰম পথ। আত্মহত্যা কৰি নিজকে শেষ কৰি দিলে ৰাণী গগৈ নামৰ এগৰাকী মেধাৱী ছাত্ৰীগৰাকীয়ে। লখিমপুৰৰ কচনৰ মাজৰকুৰিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। শিক্ষা বিভাগৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তৰ পিছতে এতিয়া মেধাৱী ছাত্ৰীৰ আত্মহত্যা। বাৰে বাৰে আশা দি শেষত বাতিলৰ সিদ্ধান্ত অহাত আৰু সহ্য কৰিব নোৱাৰিলে। উন্নত মানৰ ফলাফলৰ আশাৰে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা আছিল মেধাৱী ছাত্ৰীগৰাকীৰ। পৰীক্ষা বাতিলৰ খবৰ পাই নিৰাশ হোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ। ৰাণী গগৈ বাসগৃহত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে, লগতে উদ্ধাৰ কৰিছে ৰাণীৰ মৃতদেহ। কোভিড সংক্ৰমণ বৃদ্ধি পোৱা জিলাসমূহত এতিয়া 10 দিনৰ বাবে হ'ব সম্পূৰ্ণ লকডাউন। এই কথা মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনকেইখন জিলাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা আছে, শুনো আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। যদি অহা সপ্তাহত কোভিড নকমে তেতিয়াহ'লে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব। য'ত য'ত কোভিডৰ পৰিমাণ নকমিব, এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে, গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম। পুৰণি 500 টকা নোট সলনি কৰি লাভ কৰক 10,000 টকা। জানি লওক উপায়। ঘৰত পৰি থকা পুৰণি 500 টকাৰ নোটে এতিয়া মুকলি কৰি দিব আপোনাৰ ভাগ্যৰ দুৱাৰখন। অতি সহজে কম সময়ৰ ভিতৰতে এতিয়া আপুনিও 500 টকীয়া নোট সলনি কৰি লাভ কৰক 10,000 টকা। ইয়াৰ বাবে আপুনি কঠিন পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ এই পুৰণি 500 টকাৰ নোট এতিয়া ব্যৱহাৰো উপযোগী হৈ থকা নাই। গতিকে ঘৰত পৰি থকা পুৰণি 500 টকাৰ নোটেই এতিয়া মুকলি কৰি দিব আপোনাৰ ভাগ্যৰ দুৱাৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে যেতিয়া কোনো নোট ছপায়, তেতিয়া সেই নোটত এটা নিৰ্দিষ্ট নক্সা থাকে। সেই অনুসৰি নোট ছপোৱা হয়, ফলত একেই মূল্যৰ সকলো নোট দেখাত হুবহু হয় বা নোটৰ সকলো ডাটা অপৰিৱৰ্তিত থাকে, কিন্তু তাৰ মাজতো কেতিয়াবা একেই মূল্যৰ নোটৰ মাজত সাধাৰণ পাৰ্থক্য দেখা যায়, আৰু সেই নোট যেতিয়া বজাৰলৈ আহে তেতিয়া সেই নোট বিৰল বা বিশেষ হৈ যায়। একেই মূল্যৰ নোটৰ মাজত বিশেষ ব্যৱধান নাথাকিলেও ভালকৈ পৰীক্ষা কৰিলে দেখা যাব যে কেতিয়াবা সেই নোটৰ কোনো নম্বৰ বা চিহ্নিত কিছু পাৰ্থক্য আছে। বজাৰত সেই নোটৰ মূল্য বহুগুণ বাঢ়ি যায়। নোটবন্দীৰ পিছত পুৰণি 500 টকীয়া নোট বিৰল হিচাপে চিহ্নিত হৈছে। ফলত ঘৰত পুৰণি 500 টকীয়া নোট থাকিলে চিন্তা নাই, কাৰণ বৰঞ্চ সেই নোটৰ পৰা আপুনি টকা উপাৰ্জন কৰিবহে পাৰিব। এতিয়া আপোনাৰ হাতত থকা সেই পুৰণি 500 টকাৰ নোট পৰীক্ষা কৰি চাওক যে চিৰিয়েল নম্বৰ দুবাৰ প্ৰিণ্ট হৈছে নেকি। যদি দেখিছে তেন্তে সেই নোটৰ বাবে আপুনি 5,000 টকা লাভ কৰিব। সেইদৰে যদি 500 টকা নোটৰ এটা ছাইড ডাঙৰ, তেন্তে সেই নোটৰ বিনিময়ত আপুনি এতিয়া 10,000 টকা লাভ কৰিব। কিন্তু আছে কিছু চৰ্ত ইয়াত। কোনটো 500 টকীয়া নোটৰ বিনিময়ত কিমান টকা লাভ কৰিব, সেই পৰীক্ষা কৰিবলৈ আপুনি মাত্ৰ এটা ৱেবছাইটত লগ ইন কৰিব লাগিব। এই বিশেষ নোট অনলাইনত বিক্ৰী কৰিবলৈ আপুনি ollindiancoins.com ৱেবছাইটত লগ ইন কৰিব লাগিব। প্ৰথমে বিক্ৰেতা হিচাপে নিজৰ নাম নথিভুক্ত কৰিব লাগিব। ইয়াৰ পিছত আপুনি হাতত থকা 500 টকীয়া নোটৰ যিটো ফটো আছে আপলোড কৰিব লাগিব, আৰু নোটখন ক্ৰয় কৰিবলৈ কোনো আগ্ৰহী লোকে আপোনাৰ সৈতে যোগাযোগ কৰিব। বিজেপিত যোগদানৰ এদিন পূৰ্বে নিজৰ ভুল স্বীকাৰ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। 18 জুনত কংগ্ৰেছ দলৰ পৰা বিধায়ক পদ ত্যাগ কৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব।
লখিমপুৰ NSPCৰ গেষ্ট হাউচত হ'বলগীয়া যোগদান কাৰ্যসূচীৰ পূৰ্বে ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ কয় বিজেপিত আগতেই যাব লাগিছিল, তেওঁ দেৰি হ'ল, আগতেই গ'লে মৰিয়নি সমষ্টিৰ আৰু ভাল হ'ল হয়, মই ভুলেই কৰিলোঁ। তেওঁ লগতে কয় বিজেপিত যোগদানৰ পূৰ্বে কেশৱ ধামত গৈ আঁঠু কাঢ়িম, হাতযোৰ কৰিম, প্ৰয়োজন সাপেক্ষে আঁঠু কাঢ়িম। পূৰ্বে যি কথা কৈছিলোঁ বিজেপিৰ বিৰুদ্ধে তাৰ প্ৰায়শ্চিত কৰিব লাগিব। মৰিয়নিত পুনৰ প্ৰাৰ্থিত্ব পালে ৰাইজে জিকাই পঠিয়াব বুলি মন্তব্য কৰি কুৰ্মীয়ে কয়, অখিল গগৈ মাতৃ আজিও মোৰ মাক মই ক'ব বিচাৰোঁ, মই ভুল কাম নকৰোঁ কেতিয়াও, মোক বিশ্বাস ৰাখক। কেৱল বিৰোধিতা কৰি থাকিলে সমষ্টিৰ উন্নয়ন নহ'ব। খং উঠিছে মাৰ, সেয়া স্বাভাৱিক, কিন্তু বিজেপি চৰকাৰ আৰু 15-20 বছৰ থাকিব, কুৰ্মীয়ে এইদৰে কয়। আনহাতে ক্ষমতাৰ বাবে দল ত্যাগ কৰা নাই বুলি উল্লেখ কৰি কুৰ্মীক গধুৰ দায়িত্ব প্ৰদান নকৰিবলৈ মুখ্যমন্ত্ৰীক কোৱা বুলি উল্লেখ কৰে। ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰাৰ পিছতে আন একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব বুলি চৰ্চা সন্দৰ্ভত মন্তব্য আগবঢ়াই কুৰ্মীয়ে বিৰোধী দলৰ পৰা আৰু 2-এজন বিজেপিলৈ আহিব বুলি কয় তেখেতে। 10 দিনৰ ভিতৰত যদি এই গুৰুত্বপূৰ্ণ কাম নকৰিলে বন্ধ হ'ব আপোনাৰ লেনদেন, ব্লক হ'ব পাৰে আপোনাৰ একাউণ্ট। SBI ফালৰ পৰা এক টুইটযোগে জনোৱা হৈছে যে পেন আৰু আধাৰ লিংক কৰাটো এতিয়া বাধ্যতামূলক, নহ'লে একাধিক সমস্যাৰ সন্মুখীন হ'ব লাগিব গ্ৰাহকসকল। ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকসকলৰ বাবে এই তথ্য অতি প্ৰয়োজনীয়, কাৰণ আগন্তুক 10 দিনৰ ভিতৰত অচল হ'ব পাৰে আপোনাৰ পেন কাৰ্ড। ফলত বৰ্তমানৰ চলি থকা একাউণ্ট পৰিব প্ৰভাৱ। সেয়েহে ষ্টেট বেংক অফ ইণ্ডিয়াই 44 কোটি গ্ৰাহকক সাৱধান কৰি দিছে। বেংকৰ ফালৰ পৰা জনোৱা হৈছে যে 30 জুনৰ ভিতৰত পেন কাৰ্ড আৰু আধাৰ লিংক কৰাটো এতিয়া বাধ্যতামূলক, অন্যথা লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে সমস্যাৰ। SBIৰ ফালৰ পৰা এক টুইটযোগে জনোৱা হৈছে যে পেন আৰু আধাৰ লিংক কৰাটো এতিয়া বাধ্যতামূলক, নহ'লে একাধিক সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনিও। SBIৰ ফালৰ পৰা আৰু জনোৱা হৈছে যে আধাৰ লিংক নাথাকিলে ভৱিষ্যতে লেনদেনৰ ক্ষেত্ৰত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব, কোনো চৰকাৰী আঁচনিৰ সুবিধা নাপাব। পেন আৰু আধাৰ লিংক নকৰিলে ভাৰতীয় দণ্ডবিধিৰ 23(4)H অনুসৰি সৰ্বাধিক 1000 টকা জৰিমনা দিব লাগিব। বেংকৰ ফালৰ পৰা প্ৰতিজন গ্ৰাহকক KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। SBIৰ ফালৰ পৰা জনোৱা হৈছে যে KYC আপডেট কৰিবলৈ এতিয়া বেংকলৈ যাব নালাগে। KYC আপডেট কৰিবলৈ পোষ্ট কৰি দিব পাৰে সংশ্লিষ্ট গ্ৰাহকে বা ইমেইলো কৰিব পাৰে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডত আবেদন কৰাৰ কেইটামান নিয়ম জানোৱা হওক। ৰেচন কাৰ্ডৰ বাবে এইকেইটা পদ্ধতিৰে আপুনি আবেদন কৰিব পাৰিব। আপুনি দিব লাগিব পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম আৰু 10 বছৰ তলৰ শিশুৰ জন্মৰ প্ৰমাণ পত্ৰ দিব লাগিব। আপুনি ভোটাৰ তালিকাত নাম থকা তথ্য দিব লাগিব আৰু ভূমিৰ ৰাজহ দিয়া ৰচিদ দিব লাগিব। আপুনি কৰ পৰিশোধ কৰাৰ ৰচিদ দিব লাগিব, লগতে ঠিকনাৰ তথ্য দিব লাগিব আৰু দিব লাগিব আপুনি পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, বেংক পাছবুক, পোষ্ট অফিচৰ পাছবুক, ইলেক্ট্ৰিচিটি বিল বা টেলিফোন বিল। আপোনাৰ ৰেচন কাৰ্ড হেৰাইছে যদি কেনেকৈ পাব ডুপ্লিকেট ৰেচন কাৰ্ড? জানক, আপোনাৰ ৰেচন কাৰ্ড হেৰালে জনাওক এতিয়া আপুনি আৰক্ষীক, আৰু আৰক্ষীয়ে দিয়া প্ৰতিলিপি দাখিল কৰিব লাগিব। আপুনি ৰেচন কাৰ্ড হেৰুওৱা সন্দৰ্ভত হিতাধিকাৰীয়ে নিজেই ক'ব লাগিব। নিশেষ হোৱাৰ পথত এতিয়া অভিভাৱকহীন কংগ্ৰেছ। অসমত এতিয়া নিশেষ হোৱাৰ পথত কংগ্ৰেছ দল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত দলটোৱে শোচনীয়ভাৱে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতে এতিয়া সম্প্ৰতি ৰাজ্যখনত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাই নতুন প্ৰত্যাহ্বান হিচাপে দেখা দিছে। নিৰ্বাচনী ফলাফল প্ৰকাশৰ পাছতে ৰাজ্যখনত কংগ্ৰেছ দল অভিভাৱকহীন হৈ পৰে। নিৰ্বাচনী ফলাফল প্ৰকাশৰ দিনাই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই পদত্যাগ কৰে। এই ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই দুৰ্যোগৰ মুহূৰ্তত দলীয় নেতা কৰ্মীসকলক মানসিক সাহস দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তাৰ পৰিৱৰ্তে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাত স্বাভাৱিকতে দলৰ ভৱিষ্যতক লৈ ইজনৰ পাছত সিজন নেতা সন্দিহান হৈ পৰাই নহয়, শংকিতও হৈ পৰিছে। ইতিমধ্যে ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে দলটোত। সম্প্ৰতি ৰাজ্যখনত কংগ্ৰেছ দল যি পথৰে অগ্ৰসৰ হৈছে আৰু হাইকমাণ্ডৰ নিৰ্বিকাৰ স্থিতি দেখি ইজনৰ পাছত সিজন নেতাই গেৰুৱা বসন পৰিধান কৰিবলৈ সাজু হৈ পৰিছে।
কালি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে সাজু হোৱাৰ দিনটোতেই গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈয়েও আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰে। শেহতীয়াকৈ কংগ্ৰেছৰ আন দুগৰাকী বিধায়কৰ লগতে প্ৰদেশ কংগ্ৰেছৰ 3গৰাকী সাধাৰণ সম্পাদক বহু কেইগৰাকী প্ৰাক্তন বিধায়ক বিভিন্ন জিলাৰ কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপিলৈ যোৱাৰ মন মেলিছে। সেইসকলে ইতিমধ্যে গেৰুৱা দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। এটা কঠোৰ সিদ্ধান্ত, বিদ্যুৎ মাচুল পৰিশোধ নকৰিলে এতিয়া দিয়া নহ'ব দৰমহা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে শাসনভাৰ লোৱাৰ পিছৰে পৰা কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এনে কঠোৰ পদক্ষেপৰ মাজতে আজি বিদ্যুৎ বিভাগৰ ফালৰ পৰাও জাৰি কৰা হৈছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা যিসকল চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎৰ মাচুল পৰিশোধ নকৰে সেইসকল কৰ্মচাৰীৰ দৰমহা বন্ধ কৰাৰ সম্ভাৱনা আছে। বিদ্যুৎৰ বিল সময়মতে পৰিশোধ নকৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এইদৰে অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে এতিয়া বিভাগটোৱে। এই সন্দৰ্ভত APDSLৰ পৰিচালন সঞ্চালকে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত আৰু সচিবসকললৈ এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। এতিয়াৰ পৰা প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎৰ বিল পৰিশোধ কৰিবলগীয়া নাই বুলি প্ৰমাণ পত্ৰ দিয়াটো বাধ্যতামূলক কৰাৰ অনুৰোধ জনাইছে। এই ধৰণৰ প্ৰমাণ পত্ৰ আহৰণৰ বাবে বিদ্যুৎ বিভাগে এতিয়া কৰ্মচাৰীসকলক 30 জুনৰ সময়সীমা বান্ধি দিছে। উল্লেখ্য যে বিদ্যুৎ চুৰি, বিদ্যুৎৰ অপচয় আদি ৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব পৰা যায় সেই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাটো মিলিত হৈছিল। এই আলোচনাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি বিদ্যুৎৰ বিল পৰিশোধ নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰাই বিলৰ ধন কাটি ৰখাৰ কথা